ବ୍ରାହ୍ମଣର ସନ୍ଦାଲର ନିବିସାରି କୁଲ, ଦାତାତ ସୁରତ ଯାର ଦୃଷ୍ଟି ଏକ ତୁଲ, ନିଶତ ସାଧୁତ ଯାର ভৈল এক জ্ঞান, তাহাকে হে পণ্ডিত বোলয় সৰ্বজন। মহাৰাজ, সমগ্ৰ মানৱ জাতিক এক প্ৰেমৰ বান্ধোনেৰে আৰু ভাতৃত্বৰ দোলেৰে বান্ধি এখন সুন্দৰ ঐক্যবদ্ধ সমাজ গঢ়ি তোলাৰ আমাৰ এটা সপোন আছে। তাকে সফল কৰি তুলিবলৈ সৰ্বসাধাৰণ ৰাইজে পালন কৰিব পৰাকৈ একশৰণ হৰিনাম ধৰ্ম ৰাইজলৈ বুলি নিবেদন কৰিছোঁ। ঈশ্বৰৰ নাম লোৱাৰ ক্ষেত্ৰত জাতপাতৰ বিচাৰৰ ঠাই নাই, উচ্চ নীচ বা ধনী দুখীয়াৰো ঠাই নাই। হৃদয়ত ভক্তিৰ ভাৱ স্থাপন কৰি হৰিৰ নাম ল'লে নামৰ মাহাত্ম্য উপলব্ধি কৰিব পৰা হয়। ভগৱন্ত পুৰুষৰ নামৰ মাজতে ভগৱন্তৰ ৰূপ প্ৰকাশ পায়। আমি সেই সত্যকে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰিছোঁ। এইখিনিয়েই আমাৰ ক'বলগীয়া কথা। শেষত সদৌ নৰৰূপী নাৰায়ণলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ। আসন গ্ৰহণ কৰক। শংকৰদেৱৰ মহান গুণসমূহ অন্যান্যসকলৰ লগতে মোৰ ভাতৃ চিলাৰায়ৰ মুখেৰেও শুনি আহিছিলোঁ, কিন্তু আজি তেওঁৰ নিজ মুখৰ বক্তব্য শুনি তেওঁৰ হৃদয়ৰ কথা হৃদয়ংগম কৰিবলৈ পাই মই বৰ সুখী হৈছোঁ। নতুন নতুন সৃষ্টি ভাৱনাৰে নৃত্য, গীত, নাট, বাদ্যকে ধৰি মানুহৰ মনৰ মাজত ভগৱত প্ৰেমৰ জাগৰণ তুলিছে। তেওঁ এখন নতুন সমাজ গঢ়িবলৈ যত্নপৰ হৈছে। এনে এজন মহান সৰ্বগুণী জ্ঞানী ধৰ্মগুৰু সমাজ সংস্কাৰকক লগ পাই আমি অতিকৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। সজ্জনসকল, আজিলৈ সভা ইমানতে সামৰা হ'ল।